নমস্কাৰ, আজি আন এটা ভিডিঅ'লৈ আহিলোঁ। আজি চিকেন কাৰী খাম। প্ৰথমতে পিঁয়াজ, আদা, নহৰু, তাৰপিছত পাত ধনিয়া আৰু বিলাহী গোটেইখিনি কাটি ল'লোঁ। কাটি লৈ পেলাই ৰেডি কৰিলোঁ। এতিয়া চিকেনখিনি ধুনীয়াকৈ গৰম পানীৰে ধুইছোঁ। ধুই পেলাই তাত কিছু পৰিমাণৰ নিমখ আৰু হালধি দি সেইখিনি সানি ল'ম। সানি লৈ বেছি দিয়া নাই, কাৰণ পাছত আকৌ দিম। সানি কিছু সময় সেইখিনি ৰাখি দিম। ৰাখি দিয়াৰ পিছত কেৰাহী এটাত তেল দিছোঁ আৰু আজি চিকেনখিনি আমি খৰিত বনাম, সেইকাৰণে খুব ভাল লাগিব খাই। তাৰপিছতে চিকেনখিনি তেলত ফ্ৰাই হ'বলৈ দিছোঁ। গোটেইখিনি ফ্ৰাই হোৱাৰ পিছতহে বাকীবিলাক দিম। চিকেনখিনি ফ্ৰাই কৰি লৈ কিনে যিখিনি কাটি থৈছিলোঁ পিঁয়াজ তাৰপিছত পাত ধনিয়া গোটেইখিনি দি দিলোঁ। লগতে ইয়াত যিখিনি মছলা লাগে গোটেই মছলাখিনি জিৰা গুড়িৰে পৰা নিমখ, আকৌ তাৰপিছত মছলা গোটেইখিনি দিম। দি পেলাই আকৌ আলু দিছোঁ। আলুখিনি কিছু সময় এনেকৈ লাৰি সিজিবলৈ দিম। আলুখিনি সিজাৰ পিছত আমি বিলাহী দিম। তাৰপিছত বিলাহীখিনি দি পেলাই এতিয়া কিছু সময় লৰাই থাকিম। লৰাৰ পিছত ঢাকনি মাৰি হ'বলৈ দিম। তাৰপিছত হৈ গ'ল। মাংসখিনি ইমান টেষ্টি লাগিছে। আপোনালোকে এনেকৈ বনাই খাই চাব, ভাল লাগিলে ক'ব খুব টেষ্টি হৈছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। লগতে দাইল আছিল, কোমোৰা ভাজি আৰু বেঙেনা